এজন MLA হয় আৰু এজন মানে অল অসমৰ প্ৰেচিডেণ্টক এনেকুৱা ননচেঞ্চ বুলি কৈছে। ইয়াৰ কাৰণে আমি সহ্য কৰিব পৰা নাই। ননচেঞ্চ মানে কি? বিচাৰ আছে না নাই? আমাৰ ভূপেন বৰা ছাৰটো আমাৰ মানে হেৰি সৰু সুৰা নহয়তো। এও মানে নেশ্যনেলাইজ পাৰ্টিৰ কাৰণে সি অসমত নেতৃত্ব দি আছে। কংগ্ৰেছত আছিল, ভাষাটো প্ৰয়োগ কৰিব লাগিছিল কেনেকৈ তেওঁ জানিব লাগিছিল। তেওঁ যদি নাজানে আমি সেইটো কেনেকৈ কৰিম? হয়, আজি আমাৰ কোকৰাঝাৰ পুলিচ থানা আহিব লগা এটাই দৰকাৰ। তাৰমানে আজি চাওক, যোৱা 14 তাৰিখত মৰিয়ানী সমষ্টিৰ MLA ৰূপজ্যোতি কৰ্মীয়ে এজন MLA হৈ আমাৰ প্ৰেচিডেণ্ট ভূপেন বৰা ছাৰ ডাঙৰীয়া আমাৰ অসমৰ প্ৰেচিডেণ্ট হয়। লাখ লাখ জনসাধাৰণে ভাল পাই তাক প্ৰেচিডেণ্ট বনাইছে। আৰু অহা আগন্তুক দিনত আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিচাপে সিয়ে আছে। আৰু এজন MLA হৈ আৰু এজন মানে অল অসমৰ প্ৰেচিডেণ্টক এনেকুৱা ননচেঞ্চ বুলি কৈছে। ইয়াৰ কাৰণে আমি সহ্য কৰিব পৰা নাই। ননচেঞ্চ মানে কি? ননচেঞ্চ মানে যাৰ নচেঞ্চ নাই, পেৰালাইচিছ বেমাৰ, হাফ ব্ৰেইন, ইয়াক কয় ননচেঞ্চ। ইয়াৰ কাৰণে আমি সহ্য কৰিব পৰা নাই। ইয়াৰ কাৰণে আমি আজি পুলিচ থানা আহিবলৈ বাধ্য হৈছোঁ। আমি কোকৰাঝাৰ পুলিচ প্ৰশাসনক অনুৰোধ কৰিম যাতে ইয়াৰ উচিত তদন্ত আমাক দিয়ে আৰু ইয়াক কোকৰাঝাৰ আনিব লাগে আৰু লোকাপত কৰিব লাগে। এইটো আমি পুলিচ প্ৰশাসনক অনুৰোধ কৰিছোঁ। FIR দিলোঁ, আমি FIR দিয়া হ'ল, কোকৰাঝাৰ থানাত FIR দিয়া হ'ল আৰু যাতে উচিত তদন্ত হয় এইখিনি আমি অনুৰোধ কৰিছোঁ। আমাৰ উদ্দেশ্যটো হৈছে যে ৰূপজ্যোতি কৰ্মী মৰিয়নিৰ মানে MLA তেখেতে ভূপেন বৰা ছাৰক ননচেঞ্চ বুলি কৈছে। আৰু ননচেঞ্চ মানে যাৰ চেঞ্চ নাই এই মানুহে মানে ননচেঞ্চ কেনেকৈ হ'ব? যাৰ চেঞ্চ নাই ইহে ননচেঞ্চ। কিন্তু ভূপেন বৰা ছাৰ ইমান নেশ্যনেলাইজ পাৰ্টিৰ এটা APCC প্ৰেচিডেণ্ট হিচাপে তেওঁ অসমত নেতৃত্ব দি আছে। গতিকে তেওঁৰ ওপৰত যে তেনেকুৱা ভাষা এটা প্ৰয়োগ কৰিব যে সাধাৰণ এটা MLA, সেইটো আমি সহ্য কৰিব পৰা নাই। আমাকো জাষ্টিফিকেশ্যন লাগিব, আমাকো বিচাৰ লাগিব। গতিকে আমি এতিয়াই মানে এই থানাত FIR দিব আহিছোঁ। বিচাৰ আছে না নাই? আমাৰ ভূপেন বৰা ছাৰটো আমাৰ মানে হেৰি সৰু সুৰা নহয়তো। এও মানে নেশ্যনেলাইজ পাৰ্টিৰ কাৰণে সি অসমত নেতৃত্ব দি আছে। সেইটো তেওঁৰ কথা। তেওঁ যে কংগ্ৰেছত আছিল, ভাষাটো প্ৰয়োগ কৰিব লাগিছিল কেনেকৈ তেওঁ জানিব লাগিছিল। তেওঁ যদি নাজানে আমি সেইটো কেনেকৈ কৰিম?